এটা ভিডিঅ'লৈ আজি হৈছে ঈদ গাইছ মানে কেনে এটা লেভেলৰ পৰিস্থিতি চাওক গাইছ ঈদৰ দিনে পুৱা বৰ্তমান এতিয়া বাজিছে 6টা কেনে অনুভৱটো কেনে সেই তো গাইছ এই ঈদত মানে কি আন্ধাৰ কৰি দিছে দেখছি না গাইছ তো গাইছ এতিয়া মানে আমি সেইটো চাইড যাম পুৰা একদম পোহৰ কৰি দিছি এই চাও দেখছি না মানে কি কম আৰু ধুমুহা সৃষ্টি হৈছে গাইছ এটা সুনামি হ'ব আজি সুনামি কিবা এটা কৈ দিয়ক তো গাছ কেনে এটা পৰিৱেশ চাই লওক চাৰে চাই আন্ধাৰ দেখছি না মাজৰ খিন্তি বগা বগা গাছ ঈদৰ নামাজ পঢ়িব নিদিব আজি আপোনালোকক দেখুৱাইছোঁ চব অ' মাই লাগমিং দোকান বন্ধ গাছ অ' ভাই চাহিব কি মানে কি এটা পৰিস্থিতি হৈ গ'ল গাছ এতিয়া পোহাৰ হৈছিল এতিয়া আন্ধাৰ কেনে এটা পৰিস্থিতি আমাৰ ইয়াৰ গাঁৱত দিনতে পোহাৰছি গাইছ এটা পৰিৱেশ দেখছি না লাইটটো বন্ধ কৰিল ৰ'ব তো গাইছ কেনে এটা লেভেলৰ আকৌ দেখা চেখা নাপাই গাইছ বতাহ চাওক আজি ঈদ গাইছ ঈদ এই নাৰিকলৰ তল থাকিব নোৱাৰা গাইছ এটা লেভেলৰ চুনামি এইবাৰ টাইম হৈছে কিবা এটা ক'ব পৰা ইচ্ছা কৰিলি কেনে অনুভৱটো কেনে ঈদৰ মোটামুটি একদম বেয়া তো গাইছ মানে এনেকুৱা লেভেলৰ বৰষুণ মাৰিব মানে বৰষুণ জেগা নাই বৰ্তমান চাৰো চাইডটো আন্ধাৰ কৰি দিছে দেখছি আপোনালোকে পুৰা আন্ধাৰ 7টা বাজি গাইছ 7টা বজাত এনেকুৱা আন্ধাৰ হৈ থাকে নেকি কি ক'ম আৰু 7টা 5 হৈছে তো বৰষুণ জেগা এইবাৰ টাইম হৈছে ঘৰত দি যাওঁৰ কথা গা চা ধুব উঠিছিলোঁ গাইছ নামাজ পঢ়িবৰ কাৰণে গা ধোৱা নহয় আৰু ক'ত গা ধোৱাব অলপমান দেৰি ধুব লাগিব গাইছ বৰষুণ জেগা এৰি পিছাব লাগে এতিয়া আমি ঘৰত দি যাওঁৰ কথা গাইছ মাইলা ফাইনেল ঘৰ পালোঁ গাইছ আহি চেন্দে মানে পিঠা চিঠা বনাই আছে বঢ়িয়াকৈ কিবা এটা কৈ দিয়ক পিঠা বনাই নুফতে কেনে চিনে গাইছ পিঠা চিঠা বনাই আছে পুৰা এটা পৰিস্থিতি হ'লে এনেকুৱা বেয়া লাগে গাইছ আমাৰ এটা আশা আছিল কাপোৰ চাপোৰ ল'লোঁ নতুন কাপোৰ চাপোৰ ল'লোঁ গাইছ যদি এনেকুৱা আহে আৰু কি হ'ব গাইছ দেখছি না লাজ নাই তোৰ ঈদৰ দিনা বৰষুণ মাৰিছা গাইছ একদম মানে কি কম মন চন টেঙে গেল গাইছ ঠাণ্ডা খাম বুলি ভাবিছিলোঁ কিবা খাম বুলি ভাবিছিলোঁ গাইছ সেই আৰু ঈদৰ দিনাই খাব পাওঁ গাইছ তাৰ বাহিৰটো খাব নাপাওঁ না এনজয় কৰিব নাপাওঁ তো ঈদৰ দিনাই যদি এনেকুৱা হয় কেনে এটা মানে গা চা কেনেবা লাগে দেখছোঁ কাৰ মানে কেনে লাগিছে এটা কমেণ্ট কৰি বনাই দিব বৰষুণ চাক আহি গ'ল ফাইনেলি গাইছ বৰষুণ চাক নাহিব বুলি ভাবিছিলোঁ মোবাইলত চাৰ্জো নাই মানে কালি ৰাতিপুৱাই লাইনেই নাই আমাৰ ইয়াতে মানে কেনেকুৱা লাইনৰ মানে বহুত কণ্ডিশ্যন বেয়া ফাইনেলি মানে বৰষুণ যাক অকণমান কমি গ'ল মানে অলপ মুকল কৰিছে দেখছি না গাইছ মই মানে একদম ড্ৰেছ পিন্ধিছোঁ গাইছ মানে আমি ফাইনেলি ঈদৰ নামাজ পঢ়িব ওলাই আহিলোঁ এতিয়া মানে যাই থাকিলোঁ মানে ঈদগাত গ'লি ঈদগা ফিল্ডত গ'লি মানে মছজিদত নামাজ পঢ়াব গাইছ পূৰা মানে আহি দি আছে তোৰ মানে ছাতাৰ এটা অনা নাই আৰু ছাতাটো হৰাই গ'লি সেইকাৰণে অনা নাই জিকি যাম তাক বেছি দূৰ নহয় তোৰ যাই আছে অলপ দোকানখনত ৰখোঁ মানে কেনেনো তোৰ দোকানীটো ৰখোঁ দিওঁ যাই দিব গাইছ ব'লক গাইছ দোকান বন্ধ হা দে তো গাইছ দোকানখন বন্ধ নাচ পৰি যাইছে বৰষুণ মাৰিলে নাই কি 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 কৰিব খুজিছিল আমাৰ কেমেৰাটো দি চাওক একবাৰো এনেকুৱা হৈছিল দুইবাৰ ভাল লগা নাই তো গাইছ অলপ বতাহটো মুকল কৰিছে কি ক'ম আৰু দোকানত জাপ চাপ বন্ধ দেখছি না ঠাণ্ডাৰ কেছকেইটা বাহিৰত তুলি থৈ দিছে এনেকুৱা লেভেলৰ মানে বৰষুণ মাৰিছে গাইছ কি ক'ম আপোনালোকৰ এটা শ্বট আছে মোৰ তাৰিখটো দেখুৱাম আপোনালোকক তো মানে এনেকুৱা লেভেলৰ বৰষুণ মাৰিছে কি ক'ম আৰু এইটো এনেকুৱা হ'লে কি হ'ব গাইছ গা চা গম্বা লাগি থাকে আকৌ খাব চাব নোৱাৰি
আৰু কি হয় কি নহয় দেখুৱাইছোঁ আপোনালোকক গোটেইখিনি আৰু মোৰ তৰফৰ পৰা আপোনালোকক মানে মিষ্টাৰ এম চেনেলৰ তৰফৰ পৰা আপোনালোকক সকলোকে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ মানে ভালে ভালে যাক ভালে ভালে মানে বেছিয়ে দৰকাৰ আৰু কি ক'ম অৱস্থা ঈদৰ অৱস্থা দেখিছি নে এই বোকা উদা আমাৰ ৰাস্তাটো মানে এনেকুৱা লেভেলৰ ৰাস্তা কি ক'ম আৰু মানে একদম বেয়া ৰাস্তা দিয়ক ৰাস্তাৰ অৱস্থা গাইছ কুত্তা ৰাস্তা এইটো ফাইনেলি মানে এইজন নামাজ চামাজ পঢ়ি কেনে মানে নিশ্চয় মানে এটা ডাইৰেক্ট আমি দুয়ে গাড়ীত আহি গ'লোঁ মানে বেছি ঘূৰা নাই আৰু ওচৰতে ঘূৰিছে কেনে হেলমেট চেলমেট আনা নাই দুয়ে গাঁৱৰ পৰিৱেশ ভাল লাগে ঘূৰি কেনে এনে আৰু অলপ ঘূৰিব আহিলোঁ এইটো দিনে